ভ্ৰমণকাৰীসকল কেনে পাইছে আজি গৰম কেনেকুৱা বৰষুণ গৈ ইমান গৰম দিছে আজি ন আজি আমি এতিয়া সেইকাৰণে আহিছোঁ কুঁহিয়াৰৰ ৰস খাবৰ কাৰণে কুঁহিয়াৰৰ ৰস বিচাৰি পালোঁ এটা ঠাই ইমান ধুনীয়া ঠাই পাইছোঁ তাত চাওক ল'ৰাজনে কি ধুনীয়াকৈ মানে সুন্দৰভাৱে চাফ চিকুণতাৰ প্ৰতি লক্ষ্য ৰাখি সি মানে কুঁহিয়াৰৰ ৰসটো বনাই আছে আৰু মেচিনত হৈছে গোটেইখিনি তো ইয়াতে সম্পূৰ্ণ মানে হাইজেনিক হয় তো মই আপোনালোকক দেখাই আছোঁ এই কুঁহিয়াৰৰ ৰসৰ দোকানখন আছে আপোনাৰ জয়ানগৰ চাৰিআলি পোৱাৰ আগে বেলতলা বজাৰখনৰ পৰা আহি এই জয়ানগৰ চাৰিআলি অকণমান আগত আৰু এইপিনে দেখিব এইটো বেলতলাৰ পৰা অহা ৰাস্তাটো বেলতলাৰ পৰা আহি জয়ানগৰ চাৰিআলি পোৱাৰ আগতে এইখন মিউজিক হাউচ বুলি এখন ইলেক্ট্ৰনিক্সৰ দোকান আছে লগতে আৰু দুখনমান দোকান আছে তাৰ সন্মুখতে এয়া চাওক কি ধুনীয়াকৈ ছাৰ্ভ কৰিছে হৈ গ'ল আমাৰ কুঁহিয়াৰৰ ৰস ৰেডি আৰু একদম সুন্দৰভাৱে কুঁহিয়াৰৰ ৰস তৈয়াৰ কৰি দিছে আপোনালোকে যদি বিচাৰে ইয়াতে আহি খাব পাৰে সুন্দৰ হয় হাইজেনিক হয় খুব ধুনীয়া হয় আপোনালোকে টেষ্ট কৰি চাব পাৰে কুঁহিয়াৰখিনিও খুবেই সুন্দৰ সোৱাদ লগা আছিলে আৰু মই যথেষ্ট ভাল পালোঁ আপোনালোকে আহি ট্ৰাই কৰিব এবাৰ থেংক ইউ